Hey guys, welcome to my YouTube channel. ৰাতিপুৱা এটা ব্লগ বনাইছো আপোনালোকে ভাবিছে ইমান ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছে নে খালি আজি ব্লগটো ইমানেই সুন্দৰ হ'বলৈ গৈছে যে আপোনালোকে মানে নেজানে যে মই কলৈ গৈছো আৰু আপোনালোকক মই এতিয়া নকওঁ পাছত জনাই যাম মই গৈছো কলৈ অকলে গৈছো আপোনালোকে পৰিবেশ চাওক মই বৰ্তমান সোণাৰী পাইছো আপোনালোকক কলৈ গৈছো মই কম বাৰু লগত মোৰ চাইকেল আছে আৰু কোনো নাই মই অকলে আহিছো অকলে আজি চাওচোন অকলে যোৱা তাৰ মানে মজাটো কেনেকুৱা হেতু চাও এদিনো গৈ পোৱা নাই আজি যাও ভিডিওটো হেখলৈকে চাব বুলি আশা ৰাখিলো এতিয়া গৈ থাকো বলক পাই গ'লো আমি চৰাইদেউ তাৰপিছতে মইতো চৰাইদেউলৈ আহিছিলোঁ এতিয়া চৰাইদেউতনো কি লাভ চৰাইদেউত আহিছোঁ ইয়াততো একো এতিয়া লাভ হোৱা নাই খালি লাভ হ'বলৈ মই এতিয়া গৈ আছোঁ এটা জেগালৈ সেয়া হৈছে চৰাইদেউ মৈদামলৈ আমি যাওঁ কিন্তু মইতো অকলে একো নাই গাইজ আপোনালোকৰতো ছাপোৰ্ট আছে ন মোৰ লগত একো নাই আপোনালোকৰ ছাপোৰ্ট আছে যেতিয়া মই অকলশৰীয়া নহয় মই গৈ ভিডিঅ'টো দেৰি নকৰোঁ কাৰণ এতিয়া আমাৰ মাত্ৰ আছে 900 মিটাৰ আৰু 900 মিটাৰ গ'লে মই চৰাইদেউ মৈদাম পামগৈ আকৌ ঘৰলৈতো যাব লাগিব মোৰ আহোঁতে 4 ঘণ্টা লাগিছে আকৌ তোতো চাইকেললৈ যাব লাগিব নহ'লে মোৰ বহুত দেৰি হ'বগৈ ৰাতি 10টা বজাত সেইকাৰণে বোলো দেৰি নকৰি গৈ থাকোঁ টিকেট কাটি ললো এইটো এতিয়া গৈ আছো এজনত 25 টকাকৈ লৈছে আমি হিফালে গেটখনত সোমাব লাগিব হিফালে আৰু এখন গেট আছে তাতো টিকেট কাটি আমি হিফালে সোমামগে প্ৰথম এতিয়া এইফালে আহিছো বলক মৈদামৰ ভিতৰৰ পৰা এপাক আহোঁগৈ আপোনালোকে দেখিছে মই মৈদামৰ ভিতৰলৈ সোমাই আহিছোঁ এয়া মৈদামৰ ভিতৰত এনেকুৱাকৈ চবতে আপোনালোকে দেখা পাব তাৰ বাহিৰে আন একো নাই বাৰু খালি ওপৰতো বহুতো খবৰ বনাই থোৱা আছে তেনেহ'লে বাহিৰৰ দৃশ্য উপভোগ কৰোঁ
কিমান ওখ ওখ পাহাৰৰ দৰে তুলি দিছে। নিশ্চয় মাটিবোৰ এইবোৰ আপোনালোকে গাঁতৰ নিচিনা দেখিছে। গাঁত বুলি নহয়, এইটো ডাঙৰ এটা পুখুৰী এইবোৰ খান্দি মেলি চব মাটি ওপৰত দিয়া হৈছিল, এইবোৰত দিয়া হৈছে। কিমান ওখ এটা আপোনালোকে মন কৰিছে, পাহাৰৰ নিচিনা বনাই দিছে। সঁচাকৈ ভাল লাগিছে দেই। আপোনালোকো আহিব কেতিয়াবা এই মৈদামকেইটা ভ্ৰমণ কৰিবলৈ। কিন্তু আপোনালোকক এটা কথা কওঁ যে মই আহোঁতে যিটো আপোনালোকক ক'বলৈ গৈছোঁ সেইটো দেখিলোঁ। মানে ইয়াত পানীৰ অভাৱ, জানেনে? এটা টেপত গোটেই লাইন পাতি আছে, কৈছোঁ নহয়, মানুহ ইটোৱে পানী নিছে সিটোৱে নিছে, ওপৰা ওপৰি হৈ গৈছে। মানে আপোনালোকক এটাই অনুৰোধ কৰোঁ, যদি ইয়ালৈ আহে লগত যাতে পানী যোগান আপোনালোকে নিজেই ব্যৱস্থা কৰি লৈ আহে। কাৰণে আৰু আপোনালোকক গেট দেখুৱাবলৈ আছে। সিফালৰ গেটখনতো সোমাবগৈ লাগিব। গেট খুলিলে নে নাজানো, খালি আপোনালোকক সিফালে যদি গেট খুলিছে সিফালৰ দৃশ্যসমূহো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু মই নিজেও ভালছে চাবলৈ চেষ্টা কৰিম। এবাৰে আহিছোঁ যখন, পিছত বাৰু কেতিয়াবা আহিব পাৰোঁ, খালি আজি মই নিজে আহিছোঁ যখন ভালছে অলপ চাই যাওঁ। এতিয়া কি কৰোঁ বাৰু, এইফালে চোৱা হৈ গ'ল। এতিয়া আমি ওলাওঁ, এইখন গেটৰ পৰা ওলাওঁ, সিখন গেটত সোমাই চাওঁ এইখন গেটত কি মৈদাম আছে, এনে কি বস্তু আছে, মৈদামৰ বাহিৰে বেলেগ বস্তু আছে নেকি সেইটো চাটত অলপ দেৰি লাগিব বুলি কৈছে। চাফ চিকুণ কৰি আছে, আধা ঘণ্টামান লাগিব বুলি কৈছে। তেতিয়ালৈকে মই চৰাইদেউলৈ আহিছোঁ যেতিয়া কিবা এটা চিন থাকক তাৰ কাৰণে বজাৰ কৰি লৈছোঁ। এতিয়া হাত মোজা ল'লোঁ, তাৰপিছতে আৰু কিবা বজাৰ কৰিম। এইবোৰ বজাৰ বহি আছে, কিবা কিবি ল'ব লাগিব। এতিয়া আমি সেইফালে যাওঁ, কিবা যদি ভাল বস্তু পাওঁ তেতিয়া ল'ম। আকৌ আমি সেইখন গেটলৈ যাম আধা ঘণ্টাৰ পাছত। বহুতখিনি ঘূৰি মেলি এতিয়া ভোক লাগিছে। হোটেলত কিবা এটা খাই লওঁগৈ। আইতাও কিবা এটা দি পঠিয়াইছে, বেগতে সোমাই আছে। আধা ঘণ্টাৰ পাছত পুনৰ আকৌ আহিছোঁ। এতিয়া ইয়াতো টিকেট কাটিব লাগিব, তাৰ টিকেটটো ইয়াত মানে নলয়, সেইকাৰণে এতিয়া আমি টিকেট কাটি লওঁ। টিকেট কাটি কিনে আকৌ তালৈ যাম। এতিয়া টিকেট কাটি ইয়াতো সোমালোঁ। এতিয়া গোটেই প্ৰথম এইটোলৈ যাওঁ, ইয়াত চাওঁ কি আছে, কি কথা। সেইফালে পিছত যাম বাৰু আকৌ। এতিয়া এইফালে যাওঁ। ৱাহ, ছাগলীকেইটা বিয়ালৈ আহিছে। মই তাৰপিছত ব'লা অকলশৰীয়া আৰু তোমালোকৰ লগতে যাওঁ আৰু চাই আহোঁগৈ নে কি কোৱা? সৌৰা ছাগলীহঁত ব'লা। আগৰ দিনৰ নাওখন আপোনালোকক দেখাবলৈ গৈ আছোঁ, যিখন লোহাৰৰ নাও। এইখন আপোনালোকে দেখিছে নাওখন। আমি এতিয়া ওপৰলৈ উঠি গৈছোঁ, আপোনালোকে চাই যাব। এতিয়া দেখিছে, মজা লাগিছে। এইফালেও এটা অলপ ওপৰলৈ যাওঁ।
আপোনালোকে চৰাইদেউখন কেনেকুৱা পালে মোক ক'ব। চৰাইদেউ মানে আগত আহোম স্বৰ্গদেউ চুকাফা থকা সেই মৈদামবোৰ আপোনালোকে কেনেকুৱা পালে কমেণ্টত মোক ক'বলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰাৰ লগতে চেনেলটো শ্বেয়াৰ কৰি দিয়ে যেন তাৰে কামনা কৰিলোঁ। আৰু আগলৈ যাতে মই এনেধৰণে চাইকেল লৈ বহুতো জেগা আপোনালোকক দেখুৱাব পাৰোঁ, তাৰ মোক সহায় কৰিব, মোক আগুৱাই নিব, তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। ধন্যবাদ।